আপোনালোকে একদম ঠিক ভিডিঅ'টো চাইছে চাওক মাত্ৰ 5 টকা এই 5 টকা দি মই কি কৰোঁ আপোনালোকে চাওক 5 টকা দি টিকেট কাটি মোৰ মানে জ্বৰ হৈছে জ্বৰৰ চিকিৎসা কৰিম 5 টকা দি আপোনালোকে সম্পূৰ্ণ শৰীৰৰ চিকিৎসা মানে কৰিবলৈ সুবিধা পাব আমাৰ এই মহামাৰী হস্পিটালৰ নামটো মই আপোনালোকক দেখাই আছোঁ এইটো হ'ল আমাৰ মহামাৰী হাস্পাতাল মহামাৰী আদৰ্শ চিকিৎসালয় মহামাৰী মডেল হাস্পাতাল এইটো হস্পিটালত আপোনালোকে 5 টকাৰে একদম টিকেট কাটি আপোনালোকক সম্পূৰ্ণ চিকিৎসা কৰিব পাৰিব আৰু মই আপোনালোকক এতিয়া হস্পিটালৰ ভিতৰত গৈ আপোনালোকক মই হস্পিটালৰ ভিতৰৰ বস্তুখিনি দেখাম ভিডিঅ'টো সম্পূৰ্ণলৈকে চাই থাকক সো হেল্ল' দোস্ত মই এতিয়া আহি পৰিছোঁ মহামাৰী মডেল হস্পিটালত আহিছোঁ এতিয়াতো মাস্ক পিন্ধিবই লাগিব নহ'লে কৰোণাৰ সময়ত হেৰি চলি আছে সেইকাৰণে মাস্কটো পিন্ধি লৈছোঁ হস্পিটালত সোমোৱাৰ আগত মই আপোনালোকক এটা বস্তু দেখুৱাব খুজিছোঁ এইটো মানে আমাৰ কৰ্তব্য এইটো কৰিবই লাগিব সেইকাৰণে মই আপোনালোকক এইটো বস্তু দেখাই আছোঁ চাই থাকক স্বচ্ছ ভাৰত অভিযান যিটো আমাৰ কৰ্তব্যৰ বাহিৰত নহয় চাওক এটা পোষ্টাৰত কি লিখা আছে চাওক আপোনালোকক দেখাই আছোঁ পানীয়েই জীৱন ৱাটাৰ ইজ লাইফ পানীয়েই জীৱন এইটো লিখা আছে এইটো হস্পিটালত এইটো ভাল বস্তু লিখাইছে ইয়াক হ'ল আমাৰ মহামাৰী মডেল হস্পিটালটো চাওক কিমান ভুম ডাঙৰ হস্পিটালটো দেখাত যেনেকুৱা আহিও ভাল লাগে তেনেকুৱা ঔষধ পাতিও তেনেকুৱা মাত্ৰ 5 টকাত সকলো ঔষধ পাব আপোনাৰ যিটো বেমাৰ হয় নহওক কিয় সকলো ঔষধ পাব এতিয়া মই হস্পিটালৰ ভিতৰত গৈ আছোঁ আৰু ক'ত কি কৰে মানে ক'ত টিকেট কাটে ক'ত ডক্তৰ ৰোগী চাই এইবিলাক আপোনালোকক দেখাই আছোঁ আপোনালোকে ইয়াত আহিব পাৰে আৰু চাব পাৰে আপোনালোকক দেখাম ক'ত টিকেট বেচে মানে ইয়াত টিকেট বেচে চাওক এইটো হ'ল টিকেট কাউণ্টাৰ আমাৰ হস্পিটালৰ এইটো এতিয়া ডাক্তৰ নাই দুপৰীয়া সময় হৈছে ডাক্তৰে খাবলৈ গৈছে ঘৰত আৰু এইটো হ'ল টিকেট কাউণ্টাৰ ইয়াত টিকেট বেচে আৰু ইয়াত মানুহৰ বহাৰ কাৰণে সুবিধা কৰি দিছে মানুহ ইয়াত বহে আৰু হস্পিটালৰ ওপৰত বৰ্তমান বন্ধ হৈ আছে কৰোণাৰ সময়ত যিহেতু কৰোণাৰ সময়ত মানে ইমান বেছি হেৰি নহয় এতিয়া মই আপোনালোকক ভিতৰৰ বস্তুখিনি দেখাম ইয়াত মানে ডাঙৰ ডক্তৰ যিজন হস্পিটালৰ সকলোতকৈ হেড ডাক্তৰ ইয়াত সেইজন ডক্তৰ বহে আৰু আপোনালোকে আহি চাব পাৰে ইয়াত ডক্তৰজনক এইটো হ'ল য'ত মানে ইমাৰ্জেঞ্চি পেচেণ্ট মানে এক্সিডেণ্ট হ'লে ইয়াত লৈ আহে আৰু এইটো হ'ল ইমাৰ্জেঞ্চি পেচেণ্ট আহে ইয়াত চাওক এতিয়া খালী আছে ডক্তৰ ইয়াত নাই এতিয়া দুপৰীয়া সময় গ'ল খাবলৈ গৈছে পিছত আহিব মই আপোনালোকক পিছত দেখাই আছোঁ আৰু আপোনালোকক মানে যিটো মানে আপোনালোকে আহি টিকেট কাউণ্টাৰ আহিব এইটো হ'ল টিকট কাউণ্টাৰ ইয়াত টিকট থয় ইয়াত আৰু কিবা লিখা আছে এইখিনি আপোনালোকে চাওক আৰু কমেণ্ট কৰি কওক কি লিখা আছে আৰু এইটো হ'ল টিকট কাউণ্টাৰ আৰু এইটো হ'ল ওপৰেদি যোৱা ৰাস্তা এইটো বৰ্তমান বন্ধ হৈ আছে ওপৰতো মানে কৰোণাৰ সময় এইবিলাক মানে খোলা দিয়া নাই বেছি খোলা দিয়া নাই তলৰখিনিত চলি আছে চিকিৎসা ওপৰত চিকিৎসা বৰ্তমান বন্ধ হৈ আছে এতিয়া বলক তলত এইটো 5 টকা দি আপোনালোকে একদম সম্পূৰ্ণ ফ্ৰী চিকিৎসা পাব হস্পিটালখনত মই কালি আপোনালোকক আৰু এটা ব্লগত মই দেখাই দিম 5 টকা দি টিকেট কাটি মই কেনেকৈ মানে শৰীৰৰ মানে মোৰ জ্বৰ বৰ্তমান জ্বৰৰ কাৰণে কেনেকৈ মানে ঔষধ দিয়ে আপোনালোকক মই দেখাম কালি আজি হস্পিটালটো আপোনালোকক মই দেখাই আছোঁ চাওক আজিৰ ব্লগত মই এই হস্পিটালটো দেখাই আছোঁ অকল কোনে 5 টকা দি টিকেট কাটি এইটো হস্পিটালত চিকিৎসা কৰিবলৈ খোজে আপোনালোকৰ যিকোনো বেমাৰ হওক নহওক আপোনালোকে চিকিৎসা কৰিব পাৰিব মাত্ৰ 5 টকাত মই জেগাটোৰ লোকেশ্যন ডিছক্ৰিপশ্যনত দি দিম আপোনালোকে ডিছক্ৰিপশ্যনটো এবাৰ পঢ়ি চাব আৰু আহিব ইয়াত আৰু মোকো লগ ধৰিব পাৰিব ব্লগত মই এইখিনি দেখালোঁ কালি যিটো ব্লগ আপোনালোকক মানে মই দিম সেইটো ব্লগত মই হস্পিটালত কেনেকৈ চিকিৎসা কৰোঁ সেইটো আপোনালোকক মই দেখাম আজিৰ ব্লগটো মই ইয়ালৈ শেষ কৰিলোঁ